जिंदाबाद 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 सेल्फी रानी जिंदाबाद এই রেডি কর জলদি কর দে পঞ্চায়েত নির্বাচন উপলক্ষে আমার ইয়াতে বিভিন্ন ধৰণৰ দলৰ প্ৰাৰ্থী এখন অলপ দেখে পঞ্চায়েত নিৰ্বাচন উপলক্ষে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ দল আহিছে আমি জানিব বিচাৰিম কি সকলৰ মন্তব্য কিবা ক'ব পাৰিম নে পঞ্চায়েত নিৰ্বাচন উপলক্ষে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ দলৰ প্ৰাৰ্থী আহিছে তেখেতসকলৰ আমি মন্তব্য জানিব বিচাৰোঁ আমাৰো কিবা এটা ক'ব লগা পঞ্চায়ত নিৰ্বাচন উপলক্ষে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ দলৰ প্ৰাৰ্থী আহিছে গতিকে আমি তেখেতসকলৰ মন্তব্য জানিব বিচাৰিম কিমান এক্সপিৰিয়েঞ্চ আছে বা কিমান অভিজ্ঞতা আছে গতিকে আহক আমি একেবাৰে সুধোঁ আচ্ছা বাইদেউ শুনকচোন আপুনি ইলেকশ্যন সন্দৰ্ভত কি টাইম নাই বোলে হে টাইম নহয় কেণ্ডিডেট আছে এটা কাম কৰ আছে নেকি আচ্ছা আচ্ছা বাইদেউ আপুনি এই ইলেকশ্যন সন্দৰ্ভত কি ক'ব বিচাৰে সৰি মোৰ টাইম নাই টিকটকৰ ভিডিঅ' কৰিব লাগে হে টিকটক কৰাও কেণ্ডিডেট আছে আমাৰ ইয়াতে টিকটকত ভিডিঅ' কৰাও কেণ্ডিডেট আছে ৰাইজসকল আছে কেমেৰাটো অন নকৰাকে কেনেকুৱা কেণ্ডিডেট ওলাইছে আমাৰ ইয়াতে গম পাইছে আপোনালোকে যে টিকটকত অঁ আচ্ছা ভাই কৰিম ভাই মাতি দিয়ক অকণমান ৰখি দিয়ক ঐ আমি তোৰ ভাই লাগি নেকি ৰে থাপৰে গাল ফাটে কেনে কেণ্ডিডেট ওলাই থাপৰে পেলাই গাল ফাটে বোলে সাংবাদিকক তাতে আচ্ছা তোৰ এইখিনি কেইটা আছে এইখন মানে নিৰ্বাচনী সভা যে পাতিছোঁ মানে আমি টিভিৰ দ্বাৰা এইটো কৈ দিয়ক না অলপমান কথা ডিষ্টাৰ্ব নিদিবচোন আমি সাংবাদিক এখেতৰ বোলে অলপমান ইণ্টাৰভিউ ল'ব বিচাৰিছোঁ গম পাইছোঁ অলপ এখেত কৈ দিয়ক না আমাৰ বডিগাৰ্ড বুজি পাইছোঁ মানে কি এখন যে নিৰ্বাচন আপুনি মনে থাকছোঁ অলপমান এইখন যে নিৰ্বাচন সভা পাতিছোঁ এইখন মানে আপোনালোক মানে টিভি চেনেলৰ দ্বাৰা মানে আপোনাৰ অসমবাসী ৰাইজক দেখাব বিচাৰোঁ যে আমাৰ ক'ত কেণ্ডিডেট আছে কেনেকুৱা ধৰণৰ কেণ্ডিডেট আছে বুজি পাইছেনে তাৰমানে আমরা পরে টিভিতে ঢুকুম পৰ্দা ফাঁচ হৈ যাব আমি যাই ঠিক আছে বলক নমস্কাৰ মই চানি গল্ডেনে ক'লোঁ এই চব ঠিকে আছে আচ্ছা ঠিক আছে কেমেৰা অন আছে কেমেৰা অফ কৰি চকুটো কিবা কেটাল লাগিছে নেকি এইফালে নমস্কাৰ মই চানি গল্ডেনে ক'লোঁ আমাৰ মাজত আছে তিনিটা দলৰ প্ৰাৰ্থী তেখেতসকলে মানে এইবাৰ ইলেকশ্যনত খাৰা হৈছে তেখেতসকলৰ পৰা আমি মন্তব্য জানিব বিচাৰোঁ যে তেখেতসকলে জয় হৈ কেনে কি কাম কৰে ৰাইজৰ হকে আৰু কেনেকৈ জয় হ'ব গতিকে আমি পোনপটীয়াভাৱে তেখেতসকললৈ যাওঁ আহক আচ্ছা বাইদেউ ক'বচোন আপোনাৰ নামটো কি হয় নমস্কাৰ মোৰ নাম বাচনমতী আচ্ছা আপুনি কোনটো দলৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ অঁ আচ্ছা বাৰু বহক আপুনি বহকচোন বহি দিয়ক আচ্ছা বাইদেউ আপোনাৰ নামটো ক'ব নেকি অ' বাইদেউ চেল্ফি পিছত ল'ব দে মোৰ নামটো অঁ আপোনাৰ নাম নমস্কাৰ মোৰ নাম চেল্ফি ৰাণী আচ্ছা সেইকাৰণে চেল্ফি লৈ আছে বাৰু আপুনি কোনটো দলৰ প্ৰাৰ্থী মই জিচিপি অ' জেচিবি অঁ বঢ়িয়া বহক এইবাৰ আমি যাম কৰিম ভাই চালে আচ্ছা কৰিম ভাই কওঁ পিছে আপুনিতো ইলেকশ্যনত উঠিলে আপুনি কোনটো দলৰ প্ৰাৰ্থী এইটো জনাব নেকি ৰাইজক ইনশাআল্লাহ নমস্কার আসসালামু আলাইকুম আমি হইলাম গা সিডিএফ পার্টির সিডিএফ দলৰ প্ৰাৰ্থী আচ্ছা ভাল লাগিল শুনি কেনে এতিয়া আপুনি যে ইলেকশ্যনত খাৰা হৈছে আপুনি জিতিম বুলি খাৰা হৈছে না নিজিতিম বুলি খাৰা হৈছে মানে কি পৰাজিত হ'ম বুলি খাৰা হৈছে কই কি রে ইনশাআল্লাহর কসম কইলাম 110% আমি জিতুম এ বঢ়িয়া জয় হ'ব মই থাকোতে এই কাটি এই তুই চুপ করবি না জয় হ'ব নোৱাৰে আমি জিতুম আমি জিতুম মই জয় হ'ম কই হ'ব না আরে আপোনাৰ শান্ত হওকচোন আরে শান্ত হওকচোন শান্ত আরে বুজি পাইছোঁ মোৰ জয় মই হ'ম শুনো লিখি লওক বুজি পাইছোঁ আপোনাৰ কোনে জয় হয় কোনে আপোনালোক বহি দিয়ক প্লিজ অনুগ্ৰহ কৰি বহি দিয়ক আপোনালোক বহি দিয়কচোন প্লিজ বহি দিয়ক অলপ বহি দিয়ক শান্ত হওক বুজি পাইছোঁ আপুনি বহি দিয়ক চাওক এতিয়া মই আপোনালোক কথাটো কৈছোঁ ৰাইজে ডিচাইড কৰিব কোনে জয় হয় কোনে নহয় আপোনালোকে সিদ্ধান্ত কৰিব পৰা হোৱা নাই বুজি পাইছে নাই গতিকে বুজি পাইছোঁ এক ছেকেণ্ড মোৰ এটা ফোন আহিছে এক ছেকেণ্ড কেমেৰাটো অফ কৰ মই পিছত কথা কৈছোঁ মই এতিয়া মিটিঙত আছোঁ ৰাখা আৰু আপোনালোকে ইয়াতে সদনৰ মাজত কি কাজিয়া আৰম্ভ কৰিছে মই বুজি নাই কেছটো কোনে জয় হয় কোনে নহয় সেইটো আপোনালোকে ডিচাইড কৰিব নালাগে বুজি পাইছে নাই আপোনালোকে ৰাইজে ডিচাইড কৰিব গম পাইছে নাই গতিকে ইয়াতে কাজিয়া কৰি লাভ নাই আপোনালোকে কিবা এখন মিটিং আপুনি কি কৰিছে এইবোৰ ইয়াতে বিৰিকে জ্বলাইছে মাথা গৰম হ'লে কি আপুনি সদনৰ মাজত বিজি জ্বলাব নেকি
বিড়ি পেলাওক হা এই অন কেমেৰাৰ মতে বিড়ি জ্বলাই আছে কি ফাল্টু মানুহে পাইতিয়াৰ চাওঁ তেখেতৰ আপুনি যদি আজি ইয়াতে ইলেকশ্যনত খাৰা হৈ কেনে বিড়ি জ্বলাই লৈছে ইলেকশ্যনত যোৱাৰ পিছত গোটেই চাৰা অসম জ্বলাই পেলাব হা বিড়ি জ্বলাই লৈছে আপোনাৰ কি কাণ্ড জ্ঞান বোলা বস্তু নাই নেকি এই সদনৰ মাজত বিড়ি জ্বলাই লৈছে যে এতিয়া মই আপোনালোক কেইটামান প্ৰশ্ন সুধিম আপোনালোকে উত্তৰ দিয়কচোন হা ৰাইজক কি মানে মেছেজ দিব বিচাৰে বা ৰাইজক কি উত্তৰ দিব বিচাৰে মই গম পাম আচ্ছা বাসন্তী নে বাচনমতী আচ্ছা বাচনমতী বাইদেউ আপুনি অকণমান থিয় দিব নেকি আচ্ছা মই আপোনাক কেইটামান প্ৰশ্ন সুধিম আপুনি উত্তৰ দিব পাৰিবনে পাৰিম নিশ্চয় আপুনি ইলেকশ্যনৰ কাৰণে পূৰা প্ৰিপেয়াৰ সুধি যাওক মই ঠাচ উত্তৰ দিম বঢ়িয়া গুড ঠিক আছে বাৰু আচ্ছা বাইদেউ কওকচোন আপুনি ইলেকশ্যন কিয় হাৰা হৈছে মানে ইলেকশ্যন কিয় খেলিব খুজিছে মানে ৰাইজেও জানিব বিচাৰে ঠিক আছে অঁ কওকচোন মই মানে সমাজৰ কাম কৰিম বুলি ওলাই আহিছোঁ একদম হেংদান ধৰি বাইদেউ হেংদাং ধৰিব নালাগে এতিয়া সমাজৰে কাম কৰিব গতিকে কওকচোন আপোনাৰ ছবি কি মোৰ ছবি হাঁহ হাঁহ ইমানবোৰ ছবি থাকোঁতে আপুনি হাঁহৰ ছবি কিয় ল'লে হাঁহ মানে মই বহুত হাঁহ পুহিছোঁ আচ্ছা হাঁহ পুহি মই যিগিলা ইনকামৰ পইচা পাইছোঁ হাঁহ বেছি কেনে হয় সেই ইনকামৰ পইচা দি মই ইলেকশ্যন খাৰা হৈছোঁ আৰু মোৰ হাঁহকেইটা বৰ মৰমৰ আচ্ছা বাৰু ভাল কথা অঁ। ধাচ উত্তৰ দি যাব তাকেতো লাগান লগালে গম পাম কাৰ কিমান বন আছে সোধক আচ্ছা কওকচোন আমাৰ অসমৰ ৰাজ্যপালৰ নাম কি অসমৰ ৰাজ্যপাল ন আমাৰ অসমৰ ৰাজ্যপাল আমাৰ অসমৰ ৰাজ্যপাল হাগ্ৰামা মহিলাৰী হে হাগ্ৰামা মহিলাৰী অঁ এই হাগ্ৰামা মহিলাৰী কিয় হ'ব হে হেমন্ত বিশ্ব শৰ্মাহে হ'ব সি আৰু মহাপণ্ডিত অসমৰ ৰাজ্যপাল বোলে হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজ্যপাল বাংলাদেশত হে সেই নহয় তহঁতে কি কথা কয় মোক কনফিউজ কৰি পেলালি ৰচোন মই ডাঙৰ সংবাদিক সোধো কিবা খেলি মেলি হ'ল নেকি মোৰে গণ্ডগোল লাগে নেকি হেল্ল' ডাঙৰ সাংবাদিক এই মই এটা কনফিউজত পৰি গ'লোঁ কি কনফিউজ এই মানে কি আমাৰ হেৰি ৰাজ্যপাল চেঞ্জ হৈছে নেকি কি হয় নাই চেঞ্জ হোৱা নাই নহয় মানে এটা তিনিটা উত্তৰ দিছে মই অলপ কনফিউজ লাগি গ'ল সেইকাৰণে মই ফোনটো কৰিলোঁ এইটো যি পাওঁ সেয়ে পঠাই দিবা মইতো মেচিনত ধৰি পেলাই চব ঠিক ঠাক কৰি দিম দে আচ্ছা হয় নেকি দে ঠিক আছে হ'ব দে দিয়া পঠাই দিয়া কেমেৰাটো অফ কৰা নাছিলে ফোন কৰাৰ টাইমত ছাৰ চুচটো সোমাই গৈছে হা শেষ কৰি পেলালি গোটাই চুচটো সোমাই গৈছে গোটাই কাহিনী এতিয়া লাইভ শ্ব' হৈ আছে গম পাইছা নাই যে এনে যি কৰিছে আৰু গম নাপাওঁ আচ্ছা বাইদেউ কওকচোন আমাৰ ৰাষ্ট্ৰীয় ফুল কি ৰাষ্ট্ৰীয় ফুল ন ৰাষ্ট্ৰীয় ফুল কলফুল হে অঁ কলফুল কলফুল অঁ কেনেকৈ কাৰণ কলফুলে তেজ বাঢ়াৱে আৰু কাটা ঘাঁহো খাৱে আৰু মই নাজানাকে আৰু কি কাম দে আচ্ছা বাৰু হ'বও পাৰে দে মই ভালদৰে নাজানো আমাৰ ডাঙৰ সাংবাদিক সুধি ল'ম দে হয় আৰু মই আৰু এটা প্ৰশ্ন কৰোঁ আপোনাক গাঁৱৰ মুখীয়াজনক কি বুলি কয় ভোজৰ হাঁহি ভোজৰ খাই অঁ ভোজৰ হাঁহি শেষ কৰি পেলালি বাৰু যি নহওক আপুনি উত্তৰবোৰ দি কিনে থেৰা বেৰা কৰি দিছে হা মই আৰু এটা লাষ্ট কুৱেশ্যন সুধিম আপুনি উত্তৰ দিব হা আপোনাক টিকেট কোনে দিছে বৰদেউতাই বৰদেউতা অঁ বৰদেউতা বৰদেউতা মানে কি তেখেত কি মানুহ বৰদেউতা কি নাজানে নেকি নাজানো এক্স MLA আচ্ছা ঘৰ সংসাৰ অঁ আচলতে বাছ মই বুজি পাই গৈছোঁ আপুনি অলপ বহি দিয়ক মই আহিম আপোনাৰ তাতে বাছ হৈ গৈছে আপুনি বহক আচ্ছা এইখিনিতে ল'ব লাগিব এটা বাণিজ্যিক বিৰতিৰ পিছত আমি আকৌ এবাৰ ঘূৰি আহিম হা তেতিয়াহ'লে আপোনালোকে ক'লৈকো নাযাব আপোনালোকে চাই থাকক নেক্সট কেণ্ডিডেটে আপোনালোকক কি উত্তৰ দিয়ে বিৰতিৰ পিছত আমি আকৌ এবাৰ ঘূৰি আহিলোঁ আমি এতিয়া যাম নেক্সট কেণ্ডিডেটলৈ বাইদেউ চেল্ফি ৰাণী বাইদেউ আপুনি অকণমান থিয় হ'ব নেকি বেয়া নাপায় যদি বঢ়িয়া এতিয়া মই আপোনাক কেইটামান প্ৰশ্ন কৰিম আপুনি উত্তৰ দিব লাগিব দিম আচ্ছা বাইদেউ আপুনি ইলেকশ্যনত জয় হ'লে আপুনি ৰাইজৰ কাৰণে কি কৰিব চেল্ফি তুলিম চেল্ফি আকৌ কিয় তোলে হাও মই এতিয়া জয় হ'ম ৰাইজে মোৰ কাৰণে এনেও চেল্ফি তুলিব মোৰ লগত আহি সেইটো বাৰু বুজিছোঁ কিন্তু আপুনি ৰাইজৰ হকে কি কৰিব মই ৰাইজৰ হকে টিকটকত ভিডিঅ' বনাম ইছ ভগৱান এইগিলা কোনে টিকেট দিছে এইগিলা বোলে কিবা জয় হ'লে বোলে টিকটকত ভিডিঅ' বনাম আচ্ছা বাৰু বাইদেউ মই সেইগিলা বুজি পাইছোঁ কিন্তু এইটো মই ক'ব দিয়া নাই টিকটক চেল্ফি এইগিলা ক'ব দিয়া নাই আপোনাক ক'ব দিছোঁ যে আপুনি যদি জয় হয় মানে বিপুল ভোটতে হওক কিবা ভোটতে জয় হয় তো ৰাইজৰ হকে উন্নয়নমূলক কাম কি কৰিব চেল্ফি কণ্টেক্স পাতিম ক'ৰ পৰা উঠি আছে এইগিলা আচ্ছা বাৰু বাইদেউ সেইগিলা টিকটক কিবা চেল্ফি কণ্টেষ্ট সেইগিলা বাদ দিয়ক বাৰু মই আপোনাক বাইদেউ শুনক মই আপোনাক কেইটামান চিধা প্ৰশ্ন কৰিম একদম সহজ সৰল আপুনি উত্তৰ দিব পাৰিব না পাৰিব অ'কে ঠিক আছে অসমৰ মুখ্যমন্ত্ৰী কোন মিষ্টাৰ ৰাজকুমাৰ
মই জানাতো ই ভিডিঅ' বনাইছিল ই কেনেকুৱা মন্ত্ৰী হ'লে অসমৰ কথা বাদ দিলোঁ ভাৰতৰ কিবা জানানে জানো 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 অঁ ঠিক আছে বাৰু ভাৰতৰ জানা মই ভাৰতৰ প্ৰশ্ন কৰিম হা আপুনি উত্তৰ দিব আচ্ছা কওকচোন ভাৰতৰ প্ৰধানমন্ত্ৰী কোন মুকেশ আম্বানী অঁ বাইদেউ মই ধনী মানুহৰ কথা কোৱা নাই হা ধনী মানুহৰ কথা কোৱা নাই ভাৰতৰ প্ৰধানমন্ত্ৰী কোন ইয় হানি সিংগাৰ ইয় হানি সিংগাৰ বাছ হৈ গৈছে মই ৰাইজ আপোনালোকক ক'লোঁ মই এই কিবাকে ইণ্টাৰভিউটো দি কেনে মই এই জবটো বাদ দিম জেনেৰেলছৰ জবটো হয় বাইদেউ চেল্ফিটো বন্ধ কৰক কেমেৰা অন আছে এই তই কেলা লাঠি মাৰো নেকি কেমেৰাটো অন কৰি ৰাখাই নিটাইম বাইদেউ বহক বহক বহিম? বহক বহক বাইদেউ অ' চেল্ফি বাইদেউ সেইটো বন্ধ কৰকচোন আপোনাক টিকেট কোনে দিছে জেচিপিৰ MLA হয় নেকি তেওঁ ৰাতি ৰাতি মোক শুব নিদিয়ে মানে মানে ফোন কৰি থাকে অ' আচ্ছা আচ্ছা তেওঁ মোক অঁ আইফোন দিছে এইটো আইফোন অ' আচ্ছা আচ্ছা আৰু আইফোন তাৰপিছত গুৱাহাটীত ফ্লাইট কিনি দিছে আৰু? আৰু এবাৰ টিকেটো দিছে মোক বাছ হ'ব আপোনাৰ দোকানখন খুলিব কিনে বহিব নালাগে ৰাইজে গম পাই গৈছে গম পাইছে আপোনাৰ দোকানখন কাপোৰৰ ভিতৰত ৰাখক ৰাইজে দেখি আছে আচ্ছা কৰিম ভাই আপুনিতো ইলেকশ্যনত খাৰা হৈছে আপুনি ইলেকশ্যনৰ ছবিটো কি আপোনাৰ ছবিটো কি মানে কি আপুনি যিটো ইলেকশ্যনত মানে কি ছবিত ভোট দিব আপোনাৰ এই ছবিটো কি মানে কিন্তু এই ছবিটা হ্যাঁ। সেই ছবিটা হৈছে কি বাছুৰ 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 মানে বাছুৰ মানে যে গৰুৰ পোৱালি থাকে যে ও, আচ্ছা। সেই পোৱালি আচ্ছা। তাৰমানে পোৱালি আমাৰ গৰু মেলা আছে ও, আচ্ছা, আচ্ছা। মেলা থাকলে পরে এই বাছুরটা বড় হবো না হ্যাঁ। বড় হইব এগুলি বড় হইতে 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 আমি বাংলাদেশে সাপ্লাই করুম ও আচ্ছা আপুনি তাৰমানে ডাঙৰ হ'লে গৰুটো বাংলাদেশত ছাপ্লাই কৰিব তাৰ কাৰণে আপুনি তাৰমানে কি চিনটো ৰাখিছে আপোনাৰ মানে যিটো ছবি সেইটো তাৰমানে কি আপুনি বাছুৰ, বাছুৰ বাছুৰ। বাছুৰ মানে গৰু গৰু অ' আচ্ছা আচ্ছা ঠিক আছে বাৰু মই পোনপটীয়াভাৱে আপোনাক মই কেইটামান প্ৰশ্ন সোধো আপুনি উত্তৰ দিব পাৰিব হ্যাঁ পারুম পারুম ঠিক আছে বাৰু হ্যাঁ কও আচ্ছা আপুনি কওকচোন অসমৰ ৰাজধানী কি আসামের রাজধানী হা কে আমি ধুবরি অসমৰ ৰাজধানী ধুবুৰী হ্যাঁ আপুনি যোনটো হেৰি ভূগোল চেঞ্জ কৰি পেলাব হে কি কয় তাকেইতো খেলি আচ্ছা। মেলি লগাই পেলাইছে আচ্ছা বাৰু ঠিক আছে ভাৰতৰ ৰাজধানী কি ভারতের রাজধানী হলো বাংলাদেশ বাংলাদেশ হ্যাঁ ভাৰতৰ রাজধানী জোতা মাৰো নেকি কারে নাই একো নাই একো নাই হেৰি কৰিম ভাই এক মিনিট খারছে আই আল্লাহ রে আল্লাহ ওখানে ফোন করে হে রে এই কেডা রেডা কেমেৰাটো অফ কৰিবি দেই কেমেৰাটো অফ কৰিবি কেডা এটা হ্যাঁ কি হয়েছে হ্যাঁ কাইজা লাগছে আরে গুলামের বেড়ি রে মাইরে হালা তখন দুইটা বিয়া করে আমার জ্বালা হয়েছে সারা দিন হালি রাতে কাইজা আরে এত ধান পইরা রয়েছে চাউল পইরা রয়েছে মুরগি পইরা রয়েছে খা তারা আমারে খাবি না গুলামের বাচ্চা শেষ করে হালাইবো আমারে আচ্ছা কষে দিয়ে এরকম কারবার হ্যাঁ এরকম কাইজা করবেন সে হ্যাঁ অ ভাই হ্যাঁ রাখো না কেমেৰা অন হৈ আছে হ্যাঁ কি রাখ না সদায় নাখান হাই রে আল্লাহ শেষ করে ফেলা একটা রে বুঝছি হুম আমিও বুঝছি আরে বড়কে দিয়ে ছোটকে দিয়ে মারতাছে মার ও শেষ করে ফেলা কেন বন্ধ করবো আমি বন্ধ কৰি দিছোঁ দে হ্যাঁ। আচ্ছা হৈ গ'ল না ফোন কৰা হ্যাঁ। এতিয়া মই প্ৰশ্ন সুধিব পাৰিম হাই আল্লাহ রে আল্লাহ এই এইখিনি যিখিনি নিউজ কৰিছে গোটেইখিনি কাটি দি লাইভৰ পৰা চেছ কৰি দিছে মই সুধিব পৰা আছোঁ ঠিক আছে বাৰু আল্লাহ আচ্ছা শেষ করে ফেলাইলা ভাল আছে এই কেমেৰা চেমেৰা ঠিকে আছে তো চব ঠিকে আছে কাইতে রে ঠিক আছে এই কেমেৰাটো অলপ আগুৱাই আন ভালকৈ মাৰ কিবা লাগি আছে নেকি চকুটো কেইটা লাগি আছে নেকি নাইতো ঠিক আছে ভাল লাগা আছে না ঠিক আছে আচ্ছা কৰিম ভাই হ্যাঁ। আপোনাৰ কাজিয়া লগা হৈ গৈছে হ্যাঁ হ্যাঁ ক্লিয়াৰ শেষ ফোন চোনটো আহিব লগা নাই আইবো না বঢ়িয়া আপোনাকতো ভাৰতৰ বিষয়ে সুধিলোঁ হ্যাঁ। উত্তৰ দিলে বাংলাদেশৰ হ্যাঁ। ঠিক আছে আমি বাংলাদেশৰ বিষয়ে সুধিম আচ্ছা। আপুনি আনচাৰ দিব পাৰিব পারুম বঢ়িয়া কনফাৰ্ম এই কেমেৰা অন এইফালে ওচৰত আন। আচ্ছা কওকচোন বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ নাম কি আরে সেটা তো সবাই জানে শেখ হাসিনা বঢ়িয়া মই নাজানো কিন্তু বঢ়িয়া কৈছোঁ হ'ব পাৰে দে আচ্ছা কওকচোন বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ নাম কি এই তো সবাই জানে আব্দুল হামিদ দেখছে বাংলাদেশের পুরো ফারফার মারি গেছে একদম থেরা বেড়া মারি বাৰু কওকচোন বাংলাদেশের সুপারস্টার কোনে এই যে হিরো আলম দেখলি ওরি হ্যাঁ আপনি ইলেকশন খেলছি ভারতত মানে হ্যাঁ। অসমত হ্যাঁ হ্যাঁ কিন্তু আপনি তো স্টিয়ারিং চলে আছে তো বাংলাদেশের পৰাই মানে বুজি পোৱা নাই বুঝছি মানে বডিটো আছে আপনার অসমত মানে ভারতত কিন্তু স্টিয়ারিং আছে আপনার হেরিত বাংলাদেশত এটা সিস্টেমে এরকম তাকেতো বুজি পাই গৈছে আপনি ভারতৰ বা অসমৰ কাৰণে কি কৰিব একদম বুজা হৈ গৈছে আপনি খাটাং পুৰা পাই গৈছে আৰু আমি কইছি না 100% 100% হ্যাঁ। মই কৈছো সাংবাদিক হিচাপে কৈছো আপনি 100% জয় আরে দুইটা আমাকে কাইজা করে কি কয় হ্যাঁ এ ৰাইজ দেখিলে চাগে আপোনালোকে
এনেকুৱা আমাৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কেণ্ডিডেট উঠিছে যিয়ে অসমৰ মুখ্যমন্ত্ৰী কোন নাজানে, অসমৰ ৰাজ্যপাল কোন নাজানে, ভাৰতৰ প্ৰধানমন্ত্ৰী কোন নাজানে, ভাৰতৰ ৰাষ্ট্ৰপতি কোন নাজানে। তো এখেতসকলক কেনেকৈ ভোট দিব? ইয়াত কৰি সৰু ল'ৰা ছোৱালীয়ে এইবোৰ ভালদৰে উত্তৰ দিব পাৰে। 5 বছৰ 6 বছৰ ল'ৰা ছোৱালীয়ে উত্তৰ দিব পাৰে। আপোনালোকৰ যদি বিশ্বাস নহয় মই আপোনালোকক প্ৰমাণ কৰি দিছোঁ। ইয়াত কোনোবা সৰু ল'ৰা ছোৱালী আছে নেকি 5 বছৰৰ ভিতৰত? আচ্ছা তুমি এইজন আহাচোন, আহা ইফালে আহাচোন, আহা ইফালে আহা। আচ্ছা ইফালে আহা, বঢ়িয়া। আচ্ছা তোমাক মই কেইটামান প্ৰশ্ন কৰিম, তাৰ আগতে মই সুধি লওঁ তোমাৰ নামটো কোৱাচোন। তোমাৰ নাম মাসিক। তুমি কোন ক্লাছত পঢ়া? প্ৰাক প্ৰাথমিক। বঢ়িয়া। তোমাৰ বয়স কিমান? তোমাৰ 5 বছৰ বয়স। বাৰু তোমাক মই প্ৰশ্ন কেইটামান কৰিম, তুমি উত্তৰ দিব পাৰিবা? বঢ়িয়া, ভাল কথা। অসমৰ মুখ্যমন্ত্ৰীৰ নাম কোৱা। ধুনীয়া। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কোৱা। অসমৰ ৰাজ্যপালৰ নাম কোৱা। ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম। ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ নাম কোৱা। আচ্ছা BTC চিফ কোন? বা ধুনীয়াকৈ পাৰিছা। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নাম কোৱাচোন এবাৰ। অ'কে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম কোৱা। ভাৰতৰ ৰাজধানী। অসমৰ ৰাজধানী। বঢ়িয়া। ৰাষ্ট্ৰীয় ফুল কি? ৰাষ্ট্ৰীয় ফল। ৰাষ্ট্ৰীয় পক্ষী ৰাষ্ট্ৰীয় চৰাই। বঢ়িয়া। ৰাষ্ট্ৰীয় খেল? ৰাষ্ট্ৰীয় খেল হকী। আচ্ছা কোৱাচোন হেৰি কি জাতীয় পতাকাৰ ৰং কেইটা? কি কোনটো ৰঙে কি বুজায়? কোনটোৱে শান্তি বুজায়? বগা। আৰু গেৰুৱা ৰঙে কি বুজায়? ত্যাগ। আৰু এটা কি ৰং আছিল? বিশ্বাস। সেইটো কি ৰং? সেউজীয়া ৰং। বঢ়িয়া। বিশ্বাস বুজায়। বাৰু কোৱাচোন গাঁৱৰ মুখীয়াজনক কি বোলে? আচ্ছা বঢ়িয়া। ধুনীয়া। তুমি এতিয়া যাব পাৰা। তুমি যোৱা, মই তোমাক লাগিলে আৰু মাতি দিম। চৰি মই পাহৰি গৈছোঁ, আৰু কেইটামান প্ৰশ্ন সুধিবলগীয়া আছে। অসমৰ স্বাস্থ্যমন্ত্ৰীৰ নাম কি? অসমৰ শিক্ষামন্ত্ৰীৰ নাম কি? ধুনীয়া। বাৰু তুমি এতিয়া যাব পাৰা। মই তোমাক আৰু প্ৰশ্ন মোৰ মনত পৰিলে মই তোমাক আৰু মাতি দিম, কাৰণ মোৰ প্ৰশ্ন শেষ হৈ গৈছে, তোমাৰ তাত উত্তৰ শেষ হোৱা নাই। ঠিক আছে, এতিয়া যোৱা তুমি। মই ৰাইজ দেখিলে আপোনালোকে সৰু ল'ৰা এজন 5 বছৰৰ ল'ৰা এজনে কেনেকৈ উত্তৰ দিলে, আনকি মোৰ প্ৰশ্ন শেষ হৈ গৈছে, তাৰ উত্তৰ শেষ হোৱা নাই। তে আপোনালোকে ভাবি চাওক যে এনেকুৱা কেণ্ডিডেট উঠিছে যিয়ে অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানে, ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি একোৱে নাজানে, জাতীয় পতাকাৰ ৰং পৰ্যন্ত একো নাজানে, গাঁৱৰ মুখীয়াজনক ভোজৰ খাই বুলি কয়। এনেকুৱা টাইপৰ কেণ্ডিডেট আছে। তে আপোনালোকে ভাবি চাওক, আপোনালোকে ডিচাইড কৰক যে কাক ভোট দিব আৰু কাক নিদিয়ে, আৰু কাক টিকেট দিব লাগে, কাক দিব নালাগে। গতিকে মোৰ মতে, মই ভবা মতে আৰু ভাল কেণ্ডিডেট হ'ব লাগে, যোনে সমাজৰ কাম কৰে, উন্নয়নমূলক কাম কৰে, চিন্তা চৰ্চাবোৰ ভাল ধৰণা। তেনেকুৱা ধৰণৰ মানুহকহে মানে দিব লাগে। গতিকে যোনে তোনে আবদ্ধকা ভোজ খাওঁ বুলি যাকে তাকে টিকেট দিলে নহয়, পইচাৰ লালচত বা কিবা লালচত। গতিকে নহ'লে আমাৰ অসমখন ৰহতলৈ যাব। আপোনালোকে ভাবি চাওক। বাকীখিনি ক'ব লগা নাই। এতিয়া মই লাইভটো ইন কৰিব লাগিব। বাকী নেক্সট বাতৰিত আপোনালোকক জনাম বাকীখিনি।